ক'ত আছ? ঘৰতে আছো কচোন। ডাঙৰ হাঁহ আছে নি তহঁতৰ পিনে হাঁহ? ডাঙৰ হাঁহ ডাঙৰ হাঁহ এতিয়া ক'ত পাওঁ ডাঙৰ নাই নহয়। কি কবি আৰু বুজিছ নে সৰস্বতী আহি পশ্চিমবংগৰ পৰা যেনে অসম সোমাইছিলে হাঁহটো লৈ বুজি গ'ল নহয়। সঁচা তই 22 তাৰিখে বোলে আমাৰ ইয়ালৈ অহা কথা দেই আমাৰ আনাপা চানাপা এনেকে সোমাই মেলি যোৱা কথা মোক ডাইৰেক্ট ফোন কৰিছে বোলে অসম সোমাইছোহি হাঁহটো নাই নহয় বোলে ৰিজাৰ্ভেশ্যনত আহিছে বুজিছ নে পুৰা ধুনীয়া টিকেট এচি ৰুমত আহিছে তথাপি অসম সোমাইছে হাঁহটো নাই মোক ক'লে বোলে তুমি হাঁহটো বিচৰা গোটেই ফোন কৰিছো যদুক ফোন কৰিছো এইপিনে জ্ঞানজ্যোতিক ফোন কৰিছো তোলে ফোন কৰিছো হাঁহ নাই বুজিছ নে হাঁহ ওলাব নি এফালৰ পৰা বিচাৰি যা কবা গাঁও 22 তাৰিখে লাগে গম পাৱ নে অসম তই বিশ্বাস কৰ মোক এইমাত্ৰ ফোন কৰিছে দেই বেছি দেৰি হোৱাই নাই এইমাত্ৰ কৈছে বোলে অসম সোমাইছিলো হাঁহটো নাই কিহত আহিব তই কচোন বাৰু ডাইৰেক্ট ফোন কৰিছে সৰস্বতী কৰিছে বাৰু সৰস্বতীয়ে ভাল ন মোৰ লগত সেইকাৰণে এইবোৰ বাদ দে ভাল বেয়া কিন্তু মোক এতিয়া হাঁহ এটা লাগে বুজিছা নে মোৰ মান সন্মান নাথাকিব ন মোৰ আন্দাজত মই অসমলৈ আনিলো 22 তাৰিখে বোলো মই আপোনাক পূজা কৰিবলৈ চবকে অৰ্ডাৰ দি দিছো গোটেই অসমত পূজা হয় নহয় এতিয়া হাঁহটো নাই মই কি কৰো মেথা বেয়া গম পাওঁ নে মেথাটো একেবাৰে জ্বলি গৈছে